নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক ঠাণ্ডা দিনত ফুলা এবিধ বহুত ধুনীয়া ফুলৰ বিষয়ে ক'ম। এই ফুলবিধৰ নাম হৈছে পেন্সি। এই ফুলবিধ বিভিন্ন ৰঙত পোৱা যায়। ইয়াত মোৰ কেইটামান ৰং আপোনালোকে দেখিছেই। ফুলপাহ অলপ পখিলাৰ দৰে আৰু যেতিয়া সৰহকৈ ফুলে দেখিবলৈ বহুত ধুনীয়া লাগে। এই ফুলবিধ ছিজনেল ফুল হয়, পাৰ্মানেণ্ট ফুল নহয়। ই অকল ঠাণ্ডা দিনতহে ফুলে আৰু ফুলি শেষ হোৱাৰ পিছত গছজোপা মৰি যায়। গছজোপা মৰাৰ আগত আমি ইয়াৰ গুটি কালেক্ট কৰি ৰাখিব পাৰোঁ আৰু সেই গুটিৰ পৰাই আমি নেক্সট ইয়েৰ আকৌ পুলি গজাই ঘৰতেই এই ফুল কৰিব পাৰোঁ। আৰু নাৰ্চাৰীৰ পৰা ইয়াৰ পুলি কিনিও ঘৰতে আপোনালোকে ৰুব পাৰে। ইয়াৰ পুলি নাৰ্চাৰীত ডিচেম্বৰ মানৰ পৰাই পোৱা যায় আৰু ফেব্ৰুৱাৰী মানলৈকে ইয়াৰ পুলি আপোনালোকে ৰুব পাৰে। পুলিবিলাকৰো বৰ বেছি দাম নহয়। সৰু পুলি 8 টকা বা 10 টকাতো পোৱা যায় আৰু অলপ ডাঙৰ পুলিবিলাকত 20 টকামানকৈ লয়। অৱশ্যে নাৰ্চাৰীলৈ দামবিলাক অলপ কম বেছি হ'ব পাৰে। মই ইয়াৰ পুলিবিলাক 20 টকাকৈ কিনিছিলোঁ। এটা পুলিত 20 টকাকৈ লৈছিল। পুলিবোৰ ডাঙৰ আৰু হেল্ডি হয়, ধুনীয়া হয় আৰু ইয়াত এপাহ ফুলিয়ে আছে। এইটো এটা চকলেট আৰু ৰেড, ধুনীয়াকৈ ফুলি আছে এপাহ। এই পুলিবোৰ ৰুবৰ বাবে বৰ বেছি ডাঙৰ টাবৰ প্ৰয়োজন নহয়, অলপ সৰু টাবত ৰুলেও হয়, কিয়নো ইয়াৰ গছবোৰ বৰ বেছি ডাঙৰ নহয়, সৰু হয়, জোপোহা হয়। মই এই পুলিবোৰ এই প্লাষ্টিকৰ টাবত ৰুম। এনেকুৱা প্লাষ্টিকৰ টাববিলাকত সাধাৰণতে তলত ফুটা নাথাকে। যদিহে ফুটা নাথাকে তেন্তে নিজেই এটা ফুটা উলিয়াই ল'ব। টাবৰ তলত যদি এই ড্ৰেইনেজ হলটো নাথাকে তেতিয়া আমি যিবোৰ পানী বেছিকৈ দিম সেই পানীখিনি ওলাই যাব নোৱাৰিব আৰু মাটিখিনি বেছি তিতি থাকিব আৰু তেতিয়া গছজোপাৰ শিপা পচি গছজোপা মৰিব পাৰে। সেইবাবে তলতে ফুটা থকাটো বহুত জৰুৰী। এই পুলিখিনি ৰুবৰ বাবে পটিং মিক্স হিচাপে মই লৈছোঁ মাটি আৰু গোবৰ। ইয়াত মই মাটি 70% দিছোঁ আৰু বাকী 30% গোবৰ সাৰ মিলাইছোঁ। আপোনালোকে গোবৰ সাৰৰ উপৰিও কেঁচু সাৰো মিলাই ল'ব পাৰে। যদি কেঁচু সাৰ আৰু গোবৰ সাৰ দুয়োটাই মিলাই তেন্তে মাটিৰ পৰিমাণটো 60% কৰিব আৰু গোবৰ সাৰ 20% আৰু কেঁচু সাৰ 20% মিলাই ল'ব। মাটিখিনি যিমানে সাৰুৱা হয় গছজোপাৰ স্বাস্থ্য ভাল হ'ব আৰু ফুলো বেছিকৈ ফুলিব। আৰু পটিং মিক্সটো সাৰুৱা হ'লে পিছত আকৌ বেলেগকৈ সাৰ দিয়াৰ প্ৰয়োজন নাথাকে, কিয়নো এইবিলাক পাৰ্মানেণ্ট ফুল নহয়। পলিবেগৰ পৰা উলিয়াই পুলিবিলাক মই এতিয়া ৰুই ল'ম। ইয়াৰ শিপাবিলাক অলপ ওলাই আছে বাহিৰলৈ, দেখিছেই। এই পুলিটোৰ গুৰিত যিবোৰ মাটি লাগি আছে বা যিখিনি মাটিৰ ওপৰত পুলিটো আছে সেই মাটিখিনি মই আঁতৰাই নিদিওঁ। যেনেকৈ আছে তেনেকৈ টাবত বহাই ছাইডত অলপ মাটি দিহে ৰুম। যদি মাটিখিনি আঁতৰাই দিওঁ তেতিয়া নতুন মাটিত শিপাবিলাকে এডজাষ্ট কৰিবলৈ অলপ সময় ল'ব আৰু গছজোপাৰ গ্ৰোথটো ৰৈ যাব। আৰু ৰুই হোৱাৰ পিছত ইয়াত পানী দিব লাগে। মই ইয়াত ভালদৰে এনেদৰে পানী দিম, কিয়নো মাটিখিনি শুকান মাটি ব্যৱহাৰ কৰিছোঁ। পানী দি ইয়াক মই 2-3 দিনমানৰ বাবে ছাঁত ৰাখিম, ৰ'দ পৰা ঠাইত নাৰাখোঁ। আৰু 2-3 দিনৰ পিছৰ পৰা ইয়াক আমি ৰ'দত উলিয়াই দিব পাৰিম, একো নহয়, কিয়নো ইয়াৰ মাটিবিলাক মই আঁতৰাই দিয়া নাই। যদিহে গুৰিৰ মাটিবিলাক আপোনালোকে আঁতৰাই দিয়ে তেন্তে এসপ্তাহমানৰ পিছতহে ৰ'দত উলিয়াব লাগে। এই পেন্সি ফুলবিধে বৰ বেছি শুকান মাটি পচন্দ নকৰে। ই সেমেকা মাটিতহে ভাল হয়। সেয়ে সদায় পানী দিব লাগে আৰু পানী সদায় ৰাতিপুৱা বেলা দিব লাগে। পিছবেলা পানী দিলে গছত পানীবোৰ লাগি থাকি ফাংগাছ লাগি গছজোপা মৰিব পাৰে। সেইকাৰণে সদায় আগবেলা পানী দিব লাগে, যাতে যিখিনি অপ্ৰয়োজনীয় পানী থাকে সেই পানীখিনি দিনটোৰ ভিতৰত শুকাই যায়। আৰু সেমেকা মাটি ভাল পায় বুলি এনেকুৱা নহয় যে মাটিবোৰ একেবাৰে তিতাই ৰাখিব। কম কমকৈ পানী দিব আৰু ৰেগুলাৰ পানী দিব লাগে। এই পেন্সি ফুলবিধক দিনটোত কমেও 3-4 ঘণ্টামানকৈ ৰ'দ পৰা ঠাইত ৰাখিব লাগে। অকল পেন্সি ফুল বুলিয়েই নহয়, যিবিলাক ফুল গছত ফুল ফুলে তেনেকুৱা ফুলবিলাকক সদায় ৰ'দ পৰা ঠাইত ৰাখিব লাগে। ঠাণ্ডা দিনত এনেও ৰ'দৰ উত্তাপটো বহুত কম হয়, সেইবাবে গোটেই দিনটো ৰ'দত ৰাখিলেও একো নহয়। গোটেই দিনটো নহ'লেও কমেও 3 বা 4 ঘণ্টা দিনটোৰ ভিতৰত ৰ'দ পৰিবলৈ দিব। নহ'লে যিমানেই ভাল পটিং মিক্সত নোৰোৱক বা যিমানেই যত্ন নকৰক লাগিলে, ফুলজোপাত যদি ৰ'দ নপৰে তেতিয়া ভালদৰে নুফুলিব। সেয়ে ৰ'দ পৰাটো ফুল এজোপাৰ বাবে বহুত জৰুৰী। এই ফুলবিধত বেছি দিনৰ বাবে ফুল পাই থাকিবলৈ হ'লে ইয়াৰ যিবোৰ ফুল মৰহি যায়, এইবিলাক এনেকুৱা মৰহা যিবিলাক ফুল থাকে সেইবিলাক ছিঙি আঁতৰাই থাকিব লাগে। এই ফুলি মৰহি যোৱা ফুলবিলাক ছিঙি আঁতৰাই থাকিলে গছজোপাত নতুন নতুন কলি আহি থাকে আৰু ফুলজোপা বহুত দিনলৈকে ফুল ফুলি থাকে। আৰু যদি আমি এইবোৰ আঁতৰাই নাথাকোঁ তেন্তে গছজোপাৰ স্বাস্থ্য লাহে লাহে বেয়া হৈ আহে আৰু গছজোপাও শুকাবলৈ আৰম্ভ কৰে, মানে মৰিবলৈ আৰম্ভ কৰে।
সেয়ে বেছি দিনৰ বাবে ফুল পাই থাকিবলৈ হ'লে এই শুকান মৰহি যোৱা ফুলবিলাক চিঙি আঁতৰাই থাকিব আৰু যদি গুটি ৰাখিব বিচাৰে তেন্তে বেলেগ কথা গুটি ৰাখিব বিচাৰিলে শুকাবলৈ দিব তেতিয়া ইয়াৰ পৰা গুটি ৰাখি আমি নেক্সট সিজন আকৌ কৰিব পাৰিম এই ফুলৰ খেতি এই পেন্সি ফুলবিধ যদি আপোনালোকে আজিলৈকে ৰোৱা নাই তেন্তে এবাৰ ৰুই চাব বৰ ধুনীয়া লাগে ফুলিলে আজিলৈ ইমানেই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাব যদি ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে আৰু যিসকলে আজিলৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোক সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ